2015 চনত এটা কেছ ৰেজিষ্টাৰ আছিলে ইয়াত খালবাৰী পুলিচ ষ্টেচন কেছ নাম্বাৰ 57/15 আণ্ডাৰ ছেকশ্যন 120B 406, 407, 409 IPC আৰু সেই সময়ত যিটো গোচৰ ইয়াত ৰুজু হৈছিলে IAY সেই সময়ত IAY আছিলে ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ কিছু আবণ্টন হৈছিলে VCDC চেয়াৰমেন সেই সময়ৰ JE আৰু BDO এওঁলোকে লগ লাগি 23টা ঘৰৰ মানে তেওঁলোকে এলটমেণ্ট কৰিছিলে কিন্তু সেই সময়ত ভুৱা ID নাম্বাৰ দি পেলাই বেলেগৰ ID নাম্বাৰ দি বেলেগক ঘৰ তেওঁলোকে পোৱাইছিলে যিসকল আচলতে মানে অৰিজিনেল যিসকল বেনিফিচিয়াৰী তেওঁলোকে ঘৰ নাপালে আৰু সেইটো সম্পৰ্কে এটা কমপ্লেইন হৈছিলে ইনভেষ্টিগেশ্যন চলিছিলে শেষত আমি এতিয়া গোটেই বস্তুটো আমি চাইছিলোঁ আজি প্ৰায় 3-4 মাহ ধৰি এইখিনি চাই আছিলোঁ আৰু যোৱা অক্টোবৰত আমি VCDC যিজন চেয়াৰমেন আছিলে আখতাৰ হুছেইন তালুকদাৰ তেওঁক আমি এৰেষ্ট কৰিছিলোঁ এৰেষ্ট কৰি ৰিমাণ্ডত ল'লোঁ আৰু গোটেইখিনি তথ্য পাতি আমি চালোঁ কাগজ পত্ৰ চালোঁ আৰু ঘৰবিলাকো গৈ ফিজিকেলি ভেৰিফাই কৰা হ'ল বেনিফিচিয়াৰীৰ লগত কথা পতা হ'ল যে তেওঁলোকে আচলতে এইটো IDত ঘৰ পাইছেনে নাই আৰু অল ডকুমেণ্টছ আমি কালেক্ট কৰিলোঁ ফ্ৰম কনচাৰ্ণ অফিচ তাৰপিছত যোৱাকালি আমি সেই সময়ৰ BDO মুজাম্মিল হুছেইন তেওঁ এতিয়া অৱসৰ পাইছে তেওঁ লখিমপুৰত ঘৰ তেওঁক আমি আটক কৰিলোঁ তেওঁৰ লগতেই সেই সময়ৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে ৱাজেদ আলী আহমেদ এতিয়া তেওঁ বৰিগুগ বনভাগ যিটো ব্লক আছে তাৰে তেওঁ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁকো আমি এৰেষ্ট কৰিলোঁ আমি এতিয়া ফৰৱাৰ্ড কৰিলোঁ আমি ৰিমাণ্ডত আছে আৰু এই গোটেই যিখিনি মানুহ আছিলে যিসকলে টোটেল 23টা ঘৰ আছিলে মিছামিছিকৈ কাৰোবাক ডাবল নাম দেখুৱাই দিছে কাৰোবাৰ ভুৱা ID দিছে তেনেকৈ ঘৰবিলাক এলটমেণ্ট কৰিছিলে আৰু সেনেকৈ এটা সাংঘাতিক ধৰণে গভৰ্ণমেণ্ট মানি এটা ডিছবাৰ্জ হৈছিলে গতিকে সেইখিনি আমাৰ গোটেইখিনি মানুহ আমি ধৰিলোঁ আৰু তেওঁলোকক ৰিমাণ্ডত আছে আমাৰ তদন্ত চলি আছে তদন্ত চলি থাকিব কাৰণ এই কথাত এতিয়া VCDC চেয়াৰমেন যিজন আছিলে তাৰপিছত যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে এতিয়া তেওঁ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু সেই সময়ৰ BDO এই গোটেই তিনিজনক আমাৰ এৰেষ্ট কৰা হ'ল চেয়াৰমেন কোন আছিলে আখতাৰ হুছেইন তালুকদাৰ তেওঁক যোৱা অক্টোবৰ মাহতে আমি এৰেষ্ট কৰিছিলোঁ তেওঁৰ ৰিমাণ্ডত আনিছিলোঁ বিভিন্ন ধৰণৰ আমি তথ্য পাতি আহৰণ কৰিছিলোঁ কৰি পেলাই এইখিনি কাম আমি কৰিলোঁ আমাৰ তদন্ত চলি আছে আৰু এই গোটেই ইছ্যুটোত আৰু কোনোবা জড়িত আছে নেকি আমি তদন্ত কালতে গম পাম